নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আপোনালোকৰ বাবে এটা ভাল খবৰ, মানে আপোনালোকৰ বাবে এটা জানিবলগীয়া কথা আহিছে যে আপোনালোকৰ যিটো ADRৰ আপোনালোকৰ ছেকেণ্ড লিষ্ট বা ৱেইটিং লিষ্ট বা এডিশ্যন লিষ্ট অহা কথা আছিলে, সেই ছেকেণ্ড লিষ্ট বা ৱেইটিং লিষ্ট বা আপোনালোকৰ যি আপোনালোকৰ দ্বিতীয় বা এডিশ্যনেল লিষ্ট আছিলে, সেইসমূহ কেতিয়া আহিব, বা আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছিলে যে আপোনালোকৰ আপোনালোকৰ যি জইনিংসমূহ আছিলে জুন মাহত শেষ হ'ব বুলি, আৰু জুলাইৰ পৰা আপোনালোকৰ যি ৰিপৰ্টটো আপোনালোকৰ জুনৰ 15 পৰা জুলাই 1 তাৰিখ হ'ব, ৰিপৰ্টটো ল'ব, আৰু জুলাইত আপোনালোকৰ ছেকেণ্ড লিষ্ট বা ৱেইটিং লিষ্ট অহাৰ কথা আছিলে। কিন্তু আপোনালোকৰ আজি জুলাই 2 দিন পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে ছেকেণ্ড লিষ্ট বা ৱেইটিং লিষ্টৰ কোনো খা খবৰ অহা নাই। কিন্তু কেতিয়া আহিব, এই সকলো কথা এই ভিডিঅ'তে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকৰ কিছুদিনৰ আগতে যিটো মন্ত্ৰী মহোদয় জয়ন্ত মণ্ডল বৰুৱাই ডাঙৰে ঘোষণা কৰিছিল যে যি ADRৰ কোনসকলে ছেকেণ্ড লিষ্ট হ'ব, যিসকলৰ ছেইম কাট অফ আছিলে তেওঁলোকে ছেকেণ্ড লিষ্ট পাব বুলি কৈছিলে। কিন্তু তেওঁলোকে ছেকেণ্ড লিষ্ট পাব হয়, কিন্তু আপোনালোকৰ যি বৰ্তমান আপোনালোকৰ বহুতো প্ৰাৰ্থীয়ে আপোনালোকৰ জইনিং কৰা নাই, তাৰ ফলত আপোনালোকৰ বহুতো পদ থাকি গৈছে। তাৰ জয়ন্ত মণ্ডল বৰুৱাই ডাঙৰে কোৱাৰ দৰে আপোনালোকৰ 1000মান নহয়, প্ৰায় আপোনালোকৰ 2000মান ছেকেণ্ড লিষ্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ পৰা আপোনালোকক ক'ব পাৰি যে আপোনালোকৰ যিটো ছেকেণ্ড লিষ্ট আছে, সেই ছেকেণ্ড লিষ্টটো জুলাই 15 পৰা 31 তাৰিখৰ ভিতৰত অহাৰ সম্ভাৱনা আছে যিটো ADRৰ। তাৰপিছত হৈছে DSSৰ আপোনালোকৰ ছেকেণ্ড লিষ্ট অহাৰ বৰ্তমান সম্ভাৱনা এটা দেখা গৈছে, কিয়নো আপোনালোকৰ যে DSSৰ বহু প্ৰাৰ্থীয়ে যোগদান কৰা নাই, আৰু তাৰ উপৰিও আপোনালোকৰ যি DSSৰ গ্ৰেড 4 পদ আছিলে আপোনালোকৰ 2000টা, কিন্তু তাৰ আপোনালোকৰ মাত্ৰ 16টা মানহে ৰিজাল্ট দিলে, তাৰ 400টা পদ থাকি গ'ল। সেই 400টা পদৰ ছেকেণ্ড লিষ্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তেনেকৈ DSSৰ গ্ৰেড 3 গ্ৰেড 4 এতিয়ালৈকে বৰ্তমান এটেণ্ডেণ্ট যিটো আপোনালোকৰ কিছু পদৰ এতিয়ালৈকে ৰিজাল্ট দিয়াই নাই, সেই ৰিজাল্টসমূহ আপোনালোকৰ জুলাই মাহতে অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আপোনালোকে যদি আপোনালোকৰ ছেকেণ্ড লিষ্ট DSSৰ বিচাৰে, তেতিয়া ভিডিঅ'টো অলপ শ্বেয়াৰ কৰক, যাতে আৰু অলপ সোনকালে ছেকেণ্ড লিষ্টটো আহিবলৈ ভিডিঅ'টো অলপ যি চৰকাৰৰ কৰ্তৃপক্ষ আছে তাত পায়গৈ, যে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিলে চৰকাৰৰ কৰ্তৃপক্ষ হাতত পাবগৈ, আৰু তেতিয়া আপোনালোকৰ ছেকেণ্ড লিষ্টটো অলপ সোনকালে যুঁজা কৰাৰ সম্ভাৱনা দেখা যাব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যেতিয়া আপোনালোকৰ ছেকেণ্ড লিষ্টটো সোনকালে আহে, তাৰ বাবে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক।